ধৰণৰ কালাৰ হৈছে আঞ্জাত মই কি কম বাবু একবাৰ দহই দে আঞ্জা কালাৰটো কি হল আঞ্জাটো দহই দে এই আপনে আমার ধরে চলে মুখতে কইলি হয় চাপৰি জাইঙের পিস কোনি আনছে আছে এই জাইঙের পিছে দি বস্তু ধরাই গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আৰু আজি আমাৰ পিকনিক সবে পিকনিক যাই আছে নেকি দাদু তোমাৰো যাও যাই ইচ্ছা যাই আছে নেকি যাবা ইচ্ছা যাই আছে সবুৰে আমাৰো যাবা নে কিন্তু আমি অতি না ঘৰৰ পৰা যাবা দিলো পইচা নাই বাজেট নাই তো আমি আজি 20 টাকা দে তো সবে আমি 20 টাকা তুলছো মোটামুটি আমাৰ ইয়াতে 80 টাকা আছে আৰু এই 80 টাকা জোৰদাৰ খানা তাৰ মানে মেগি ভাত 90 কে 10 টাকা কৰ পাই 20 টাকা নহয় 30 টাকা ও মা কি কথা ক তার মানে আমি কম বাজেট আজি মানে জোৰদাৰ খানা খাম তাৰ মানে চাহ থাকবো মেগি থাকবো ভাত থাকবো গোটেইখিনি থাকবো আমি তাকো পুখুৰী পাৰত আহি লৈছো ধুনীয়াকে ক'ত চকটো ক'ত ইয়ে বা কি হ'ব এন্দৰ লগত কণী আছে পাছতা হা মা নপৰা বাছি কলবালত খাম নেকি এ গল বঢ়িয়া লাগছে এখন কি বহিব পাৰা অৱস্থাত নাই এখন ভাংছি আই চকতে পুন্দি চলিয়া কান্দা দিছা খৰি লয়া কেনি সমাজনী দিয়া থ বঢ়িয়া পিকনিক চৌকা খুনছা নেকি বঢ়িয়া আমাৰ চৌকা ৰেডিমেড নেকি ৰেডিমেড নহয় কিন্তু গাছৰ হেৰ এডাল আছে চাগে এতিয়া আমাৰ চাহ হৈ গ'ল চাহৰ কালাৰ চাব লাগে আৰু খাব লাগে ইফালে আমাৰ মেগীৰ পানী বহাই দিছো আমি নেই কি কবা আৰু পিকনিক এনেকে খাব লাগে নেকি 20 টকীয়া পিকনিক কোনবা খাই পাইছিল জানো ঘৰতে জি আছে তাকে আনি লৈছা মেগী কেনেকুৱা উতলি আছে প্ৰকৃতিৰ মাজত আমাৰ ইফালে মেগী উতলি আছে তো গাইজ আমাৰ চাহটো হৈ গ'ল মেগীটো হোৱা হৈ গ'ল তাৰপিছত এতিয়া তাৰমানে আমি এইখিনি বনাব লাগিব আৰু লাড়বাক লাগি আমাৰ বেলেগ বাচন নাই মানে সেই নাই আছে কিন্তু ভাল লগা নাই কেৰে এখানে ভাল লাগছি গতিকে কটৰি গাইজ তো গাইজ এতে মানে মেগীটো আমাৰ অৱস্থা আৰু অলপ বাকি আছে লৰাই দিলো ও তুই জুইগুৰা উঠি আছে নে নাই এক নৰ্মেল আছে নেকি জুইগুৰা দে নৰ্মেল কৰা তো গাইস এটা আমার রেডি হয়ে গেল খাওয়ার না এটা আমার রেডি পুরা একদম খাবা লাগে আৰু কণী এই বগা বগা পিস গিলে কণী বাকি মোৰ সব ভাল লাগিল এটা বস্তু ভাল লাগিল পিকনিক তোৰ কি ভাই জাইঙের পিস কোনি আনছে আছে এই জাইঙের পিছে দি বস্তু ধরাই হা এই পিকনিক তো মই নাখাও গুচি যা আমার দিবি যা আনে মা গতিকে তেহেনে এন কথা তো গাইস আমাৰ মানে মেগী তো হৈ গেল আৰু বেছি হেৰি নাই আৰু মেগী তো এন মই প্লেট যাব নে হয় নেকি এতিয়া বতলে বাকি দুহার মধ্যে হবে অলপ 60 পয়সা দিলছে নাকি এত টাকা মাত্র কি হবে 80 টাকা এই তো হাত পাতা তো বেছিকে দিছি হা এবা কেনি লচি গাইস মানে পিকনিকত বিভিন্ন ধৰণৰ মানুহ থাকে তাৰ ভিতৰত সবে মানে পইচা ঠিকে দিয়ে কিছুমান পইচা কম দিয়ে কিছুমানক এনি টাইম কামত লগাই থৈ দিয়ে ধৰক এই দাউৰি আছে কাম কৰবাক লাগি বেছি মানবা লাগিব আৰু ই আছে একদম পুৰা ৰান্দাত লাগি আছে আৰু এফালে ই এটা এফালে আমা ইয়েসু তোমাৰ কথা কবা গৈছিল তুমি এফালে আতে বাচোন তাৰ ভিতৰত এনেকুৱা একজাক্ট প্ৰাণী আছে যোনি আক পইচা এটা খৰচ নকৰে কিন্তু লাগাতকৈ মানে যোনি পইচা দি তাৰ ভাগৰ বস্তু তাতকে বেছিকে খায় তাৰ মানে ই এটা মই বেছি পইচা দিছো কে পইচা দিছ পইচা পাতি না দেনা হয় কসু কি হয় কলি খালি গুন্ড তোৰ গুনি সাদে মালি জীবন তো রাইস আর পুরা হয়ে আছে ইফালে কণী আৰু আলু উহাব দিছি মানে হিজাব দিছি আৰু ইফালে আহি পাইছে একদম এম মোমেন্টত এই দাল আটা বা হলো ও ভাই আমার ধরে চলে মুখতে কইলি হয় চাপড়ি ওরি এই বা মই কই বল লোলে বেলত দি দিছে গাইস পাল তো কোনি তো পালে নুকাম ও খোবা লাগে ভাত আমি তো ওন্দি মই হাম কবলে পয়সা দিছুই তুই আমি 30 টাকা দিবি মার একবার এই ধরি ভালো এক বেশি কথা কইছি এই ৰাইছে আৰু অলপ সময় বিৰতি লৈছো মই গাপা ধুই আহি কিনে আকৌ মানে যোগদান দিম মই এই টিমটোত এটা কাম নকৰা আমাৰ জালা কমতি হৈ গেল তাৰ পৰাই আমাৰ জালা চিংবা আহিছি পাইছা না আপুন জানা দাছে বঢ়িয়া চিঙিলে আৰু কিবা আছে না চাই ইফালে গেৰে বৈ দে আৰু বাংনা হা চাও জালৰ গেটো চাও
কেনেকুৱা জ্বালা চাইলে আগত চাইছো বা বাবু ফ্ৰেছ জ্বালা থেংক ইউ তহঁতেও দিছে দেই আধা ভাজাৰ পিছত আৰু পিঁয়াজ দে তাৰপিছত জ্বালা দে ভাই গাইজ আমাৰ আঞ্জা হৈ গেল আৰু এনেকুৱা ধৰণৰ কালাৰ আহিছে আঞ্জাত মই কি ক'ম বাবু একবাৰ দহৈ দে আঞ্জা কালাৰটো আঞ্জাটো দহৈ দে একবাৰ এই ইয়ে আকৌ নাই খাবা পাৰি এই বোলে কিবা আঞ্জা বোলে নাই এইগিলা কি কৰনি পানী হান হাতে দিছো আকৌ না খালি দে হাত দাবা নিচিনি খাবা ঐ এইখিনি মই খাই পেলাই ধুইছিল বাছা গুৱাই চলি আকৌ দে খালি খালি এবাৰ আমাৰ গেল ভাত মানে চাউল চাও কেনেকে বা চাউল কেইটা ডুব গৈছে দেখোন এইটো চাবি দে হোৱা নাপাওঁ মৰি যাব ইয়াতে একদম ভাত ওলাই আহিব একেবাৰে এনা এই ফুলি ফেলা ওলাই আহিব ভাত হৈ পেলাই বঢ়িয়া যি ধোৱা গৈছে গেছি যি যোৱা নাই এখন নাংগে লৈ থাক যি দিছো আকাৰ কৰিব দৰকাৰ নাই এতিয়া আটা পিয়াতে মিচিং হৈ আছে তাই পাই এতিয়া আহি পাই এতিয়া তেমি কম নাপাওঁ তোৰ আইছ এতিয়া হৈ গেল খলা পুৰা একদম খলা হোৱা নাই মানে বনতো হৈ গেল মই বানছো কুকিং মই বসছো কুকিং তই কৰিছ আঞ্জা কোনি বনছি মাও কৰা নাই তাই খাওয়া ফেলে দিছ নকওঁ যা খালি দিছো তই না লাডি আছা অ হ'ব না গৰম ভাত কম নাপাই কি ভাই আৰু লাগব লাভ নাই কি আৰু লাগব বুলি কবা দাম বাছি মানে আ দে আকৌ নাই কোন জলা বান্ধি লিল না কেনে তু বঢ়িয়া খাল দে সিধা না হানি লবন থাও দেখানি কাবাক কিমান লাগা যাব হানি দিব হানি ইমাৰজেন্সি কাৰণে এখন ভাজাইছো মই কিন্তু থাকা বুলি কয় এখন কৰবি দে ভাত নাই তই ভাত নাই কিন্তু তাতে হেই তোর মই সবটো দাও তাই সব মিলি চাইয়ে ভাই মাংস রাখলি তো আর আসিলে দিবা এফালে এ কি আই হাত খান দাঙি নাই আগে দিমে গিতে দিছো তারপর আনজাই লে দিবি ও ভাঙা দিমা কি দিলা কে কি এতিয়া ভাগত কত ভাঙা হয় খাল দে এ তত হাত দিবা দেখো যে কাষত ধুনীয়া খাল আটা ভাজা নাই য'ত নেকি মাছ চাছ দি এটা আছে আৰু এই এইফালে আপোনালোকে দেখা পাব পানী দি আছে আঞ্জাখন গোটা মছলা গুণ দেখা পাইছে পানী দি আছে এইফালে দিয়া নাই তুই ম্যাম জেছি মছলা দিয়া নাই আকৌ কৰি আছ নাই কৰা দেউ বুল্লি তু বাটি দে খাব এই জিনেবি আঞ্জা খাল পাব যায় কিলো মত ধরা অ হৰিবুলক মাত জয় চলি হরে ওরে এখন গেল বলা ওরে কি কল লয় হা গাইস আমাৰ মানে 20 টকা পিকনিকটো আমি ইমান এটা অন্ত পেৰালো কিন্তু ষ্টিল আমাৰ ইয়াৰ হ নাই এটা পইচা নেটকা খাবা লাষ্ট এনেকুৱাই হয় গম পাইছা না পইচা নেটকা খাবা হলি লাষ্ট এনেকুৱা অৱস্থাই হয় তোমাৰ খোৱা নাই তো বঢ়িয়া চবৰে খোৱা হ'ল এতিয়া ঘৰত যাব লাগে হাবাজি খা তাহলে মুছি খা গিয়া তই মুছি খা গাইস আমাৰ আজিৰ ভিডিওটো আপোনালোকে কেনেকৈ পালে জনাব আমিতো বিৰাট ভাল পালো মানে ভিডিওটো কৰি খাই মেলি বিৰাট ভাল পালো আৰু আপোনালোকে কেনেকৈ পালে জনাবলৈ একেবাৰে নাপাৰিব চুপ হালদি ৰাঞ্জা হালদি ৰাঞ্জা আপুনি যদি বেয়া পাইছে আমাক কওক ভাল পাইছে যদি বেলেগক কওক তাতি ৰাঞ্জা হালদি ৰাঞ্জা তাতি ৰাঞ্জা হালদি ৰান্ধা না সরি খাতলা মই কৈ আছো যদি আপোনালোকে বেয়া পাইছে আমাক কওক যদি আপোনালোকে ভাল পাইছে বেলেগক কওক কাৰণ আমি যদি ভাল পালে বেয়া পালে আমাক কব ভাল পালে আনক কব এইটো হ'ল কিহৰ কাৰণে তেতিয়া ই বেয়া পাইছে আমাক কবি আমি গম পাম কেনেকা আঞ্জা ভাল কৰিব লাগে যদি ভাল পা আনক কবি বেলেগক কবি বাটি যাম খানা খালুৰ বগা বাটি বেছি বা এ তোৰ চুৱা পানী গাত মাৰছি